নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম ৰাইজিং অসমৰ নতুন এটা খবৰলৈ। বন্ধুসকল, ৰাতিপুৱা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে ওলাই আহিছে আৰু ইয়াৰে প্ৰতিটো খবৰ আপুনি জনাটো অতিকৈ প্ৰয়োজনীয়। সেয়ে বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু বন্ধুসকল, আপোনালোকক এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ' চাই ভাল লাগে তেন্তে লাইক কৰি দিব আৰু আমাৰ নতুন নতুন ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব। ৰাজ্যত বৰ্তমানো অব্যাহত আছে কৰোনাৰ সংঘাৰ, কিন্তু গুৱাহাটীত আগতকৈ কিছু উন্নত হৈছে পৰিস্থিতি। তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে আনলক 3ৰ গাইডলাইন, কিন্তু কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা শিথিলতা অসমত বলবৎ নহ'ব বুলি শুকুৰবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱাৰ পিছত যোৱাকালি মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰিছে এখন নতুন গাইডলাইন। আজি সন্ধিয়া 7 বজাৰ পৰা 14 আগষ্ট সন্ধিয়া 7 বজালৈকে পালন কৰিব লাগিব এইসমূহ নীতি নিৰ্দেশনা। সোমবাৰৰ পৰা শুকুৰবাৰে খুলিব পাৰিব জিম, যোগাভ্যাস কেন্দ্ৰ, শ্বপিং মল, কিন্তু প্ৰতিদিনে গুৱাহাটী মহানগৰীত পথৰ এফালে খুলিব পাৰিব। উদাহৰণস্বৰূপে সোমবাৰে যদি পথৰ বাওঁফালে খোলে তেন্তে মঙলবাৰে খুলিব পথৰ সোঁফালে। শনিবাৰ আৰু দেওবাৰক বাদ দি ৰেষ্টুৰেণ্ট, হোটেল খুলিব পাৰিব, কিন্তু সামাজিক দূৰত্ব পালন কৰাটো বাধ্যতামূলক। প্ৰতি সপ্তাহৰ সোমবাৰ আৰু মঙলবাৰে আন্তঃজিলা যাতায়াতৰ ব্যৱস্থা থাকিব। গৰ্ভৱতী মহিলাক বাদ দি 100% কৰ্মচাৰীয়ে ব্যক্তিগত আৰু চৰকাৰী কাৰ্যালয় খুলিব পাৰিব। চিনেমা হল, পাৰ্ক, থিয়েটাৰ, বাৰ, প্ৰেক্ষাগৃহ বন্ধ থাকিব। সামাজিক, ৰাজনৈতিক, ধৰ্মীয়, ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব। শনিবাৰ আৰু দেওবাৰে ৰাজ্যৰ কোনো লোক চলাফুৰা কৰিব নোৱাৰিব। ইয়াৰ উপৰিও আগৰ নিৰ্দেশনাত যিখিনি শিথিলতা প্ৰদান কৰা হৈছিল তাৰ সুবিধা পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ ল'ব পাৰিব। কৰোনাত আক্ৰান্ত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কৰোনাৰ কিছু আগতীয়া লক্ষণে দেখা দিয়াৰ ফলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৰোৱাইছিল স্বাস্থ্য পৰীক্ষা, আৰু দেওবাৰে ৰিপৰ্টত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ দেহত কৰোনা ধৰা পৰে। এতিয়া মন্ত্ৰীগৰাকীয়ে যিসকল তেওঁৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে আইচোলেশ্যনত থাকিবলৈ অনুৰোধ জনাইছে। অমিত শ্বাহে টুইটাৰ যোগেদি জনাইছে এই সকলো কথা। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। গুৱাহাটীত ক্ৰমান্বয়ে হ্ৰাস পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা। যোৱাকালিৰ পৰা গুৱাহাটীৰ এপাৰ্টমেণ্টসমূহত আৰম্ভ হৈছে কৰোনাৰ পৰীক্ষা। গুৱাহাটীৰ সামাজিক সংক্ৰমণ ৰোধৰ বাবে এই ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে। 10 আগষ্টলৈকে গুৱাহাটীত 1 লাখ টেষ্ট কৰাৰ লক্ষ্য বান্ধিছে স্বাস্থ্য বিভাগে। ইফালে আজিৰ পৰা গুৱাহাটীত খুলিব জিমসমূহ। তাৰ পৰিৱৰ্তে জিলা প্ৰশাসনে জিমৰ মালিকসকলৰ বাবে জনাইছে বিশেষ আহ্বান। জিম খোলাৰ পূৰ্বে জিমৰ মালিকসকলে কোভিড টেষ্ট কৰিবলৈ আহ্বান জনোৱা হৈছে। যিহেতু জিম খোলাৰ লগে লগে ইজনে আনজনৰ সংস্পৰ্শলৈ আহিব, গতিকে কৰোনা সংক্ৰমণ হোৱাৰ সন্দেহত এই ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। কোভিড-19 ৰাজ্যত আক্ৰান্ত 40,000ৰো অধিক লোক। অদৃশ্য শত্ৰুৰ বিৰুদ্ধে যুদ্ধখনত প্লাজমা থেৰাপিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এইবাৰ প্লাজমা প্ৰদানৰ বাবে আগবাঢ়িছে 7 শতাধিক লোক। স্বাস্থ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বহিঃৰাজ্যৰ পৰাও 15 জন লোকে প্লাজমা দান কৰিবলৈ স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰিছে। তদুপৰি 106 জন লোকক স্কেনিং কৰাৰ পিছত প্লাজমা দান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। কোভিড-19 জয় কৰা লোকসকলে 104 ছ'চিয়েল মিডিয়া, মেইল, ফোনাফোন যোগে প্লাজমা দিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ কথা জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমে 30 জুলাইত প্ৰকাশ কৰা তথ্য মতে 7 শতাধিক লোকে প্লাজমা দিবলৈ আগ্ৰহ কৰি স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰাৰ লগতে 300 জন লোকে প্লাজমা দানৰ বাবে নিজৰ পঞ্জীয়ন কৰিছে। ইফালে তেজপুৰ মেডিকেল কলেজ হস্পিটেল আৰু যোৰহাট মেডিকেল কলেজ হস্পিটেলত প্লাজমা ফেৰ'চিছ মেচিন স্থাপন কৰা হৈছে, আৰু ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজতো অতি সোনকালে এই মেচিন স্থাপন কৰা হ'ব। প্লাজমা দান কৰিব বিচৰাসকলক ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে অসমে 104 নম্বৰত ফোন কৰিবলৈ আহ্বান জনাইছে। কৰোনাত আক্ৰান্ত হ'ল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন। ৰকিবুল হুছেইনৰ পত্নী নাজনীন আক্তাৰ দেহতো পোৱা গৈছে কৰোনা ভাইৰাছৰ উপস্থিতি। নগাঁও জিলা স্বাস্থ্য বিভাগৰ এটা দলে আজি নগাঁও চহৰৰ ঢাকাইপট্টিৰ নিজ বাসভৱনত ৰেপিড এণ্টিজেন টেষ্টৰ জৰিয়তে ধৰা পেলাইছে প্ৰাক্তন মন্ত্ৰীজনৰ দেহত কৰোনা। এতিয়া আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। আকৌ লাহে লাহে আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ, কিন্তু তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰ সাজু হৈছে বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্ৰস্তুতৰ বাবে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্ৰস্তুত কৰিবলৈ পাৰ্লিয়ামেণ্টাৰী ষ্টেণ্ডিং কমিটি অফ ছাবঅৰ্ডিনেট ৰেগুলেশ্যনৰ পৰা 3 মাহৰ অতিৰিক্ত সময় বিচাৰিছে।
প্ৰেছ ষ্টাৰ্ট অফ ইণ্ডিয়াই প্ৰকাশ কৰা বাতৰি অনুযায়ী বিধেয়কখন উভয় সদনত গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ 6 মাহৰ ভিতৰত বিধি প্ৰস্তুত কৰিব লাগিব। CAAৰ বেলিকা জুন মাহৰ 6 তাৰিখৰ সময় উকলি যোৱাৰ পিছত পুনৰ গৃহ মন্ত্ৰণালয়ে 3 মাহৰ অতিৰিক্ত সময় বিচাৰিছে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। আজিৰ পৰা চলিব গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী। কৰোনাৰ বাবে বন্ধ হৈ আছিল ফেৰী সেৱা। কেৱল যাত্ৰীয়ে যাব পাৰিব ফেৰীত। বাইক গাড়ী নিয়াৰ ক্ষেত্ৰত নিষেধাজ্ঞা। যাত্ৰীসকলে মানি চলিব লাগিব COVID-19ৰ সকলো নীতি নিয়ম। কেৱল 50% যাত্ৰীয়ে যাব পাৰিব ফেৰীত। মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। এতিয়া আহিছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰলৈ। গুৱাহাটীত বোৰ্ড কাৰ্যালয় আৰু দোকানত ৰেপিড এণ্টিজেন টেষ্ট প্ৰক্ৰিয়াৰ পিছত এইবাৰ স্বাস্থ্য বিভাগৰ লক্ষ্য গুৱাহাটীৰ এপাৰ্টমেণ্টত। আজিৰ পৰা গুৱাহাটীৰ এপাৰ্টমেণ্টসমূহত আৰম্ভ হৈছে ৰেপিড এণ্টিজেন টেষ্ট। 10 আগষ্টৰ ভিতৰত 1 লাখ লোকক টেষ্ট কৰাৰ লক্ষ্য চৰকাৰৰ। গুৱাহাটীত গণসংক্ৰমণ ৰোধ কৰাৰ বাবে এই পদক্ষেপ স্বাস্থ্য বিভাগৰ।